হে প্ৰভু ইছ বৰ বেয়া কথা হৈছে দেই এইবোৰ হৰি আপুনি যে অথনিয়ে পৰা চিচাই আছে আপোনাক যে মই সুধি আছো আপুনি উত্তৰটো নিদিয়া কেলে ভাইৰাছ আহিছে মনি কি ভাইৰাছ কৰোনা সাংঘাতিক ভাইৰাছ আজিয়ে মই এণ্টিভাইৰাছ এটা ভৰাই থব লাগিব ক'ত মোবাইলত মোৰ ইমান দামী মোবাইলটো নষ্ট হৈ নাযাব বায়নৰ ঘৰৰ খোল মহিলা সমিতি কৰি তই আপ টু ডেট হৈছে এইটো মানুহৰ দেহত সোমোৱা ভাইৰাছ চাইনাত বহুত মানুহ মৰিছে ইণ্ডিয়াতো প্ৰৱেশ কৰিছে হৰি লক্ষণবোৰ কেনেকুৱা পালে চব কথাতে লেভেল কোনে লেভেল দিছে চাহ আপোনাক এবাৰ মোক নাকটো কওকচোন জেগা বহা দিম মই মুখহে বহুৱাই দিলি দেখোন আপোনাক কেছ সুধিবৰ কাৰণে বহাইছো কি কেছ হৈছে ৰ সাংঘাতিক কথা হৈছে বহুত মানুহ মৰিছে কিয় চা কৰোনা ভাইৰাছ মায়ে দহ বাচিবনে নাবাচে বাৰু কোন কওনা কৰোনাইটো ভাইৰাছটো সিয়ে বেমাৰটো কি হৈছে কওকচোন চাইনাত বহুত মানুহ মৰিছে এতিয়া ইণ্ডিয়ালৈও সোমাইছে বোলে ইণ্ডিয়া তেতিয়াহ'লে আম্বুলান হ'ব চা কিয় ইণ্ডিয়াত যে সোমাইছে আম্বুলান কৰিহে খেদিব আৰু এই পাকাত মূৰটো মাৰি ফালি দেচোন মাৰ কিয় চা তোৰ মূৰটোৰ ভিতৰটোত কি আছে মই খালী চকুৰে চাওঁ বাহিৰটো চাই ইমান আমই চাগে ভিতৰটো চাবলৈহে লাগিছে অ চা বৰ সাংঘাতিক ঘটনা ঘটিছে নকবি আৰু মই কৈছো নহয় বা কিনো ব নাজানো কি তেনেহলেনো হলাকডালনো কেলে ললে নাই কি কৈছ কচোন বাৰু মোক এই কৰোনা ভাইৰাছ লক্ষণবোৰ কিয় লক্ষণ কি আজিলৈকে নাজানিছ তই জান কি আমাৰ ভাইক আম ৰাম ভাইক লক্ষণ লগত যে গৈছে সীতা ঘূৰি আহিছে ৰাৱণৰ লগত ফাই অকণমান সুৰ্পণখা হৈ দে তোহাকো আজি চাৰিব নাহি চাইনাৰ ভাইৰাছটো কৰোনা বেহাৰবাৰী ভাইৰাছ এইটো আপোনাক মাৰিবলৈ নাপায় মোকে মাৰিছে এই ৰোগত এতিয়ালৈকে কিমানজন আক্ৰান্ত হল জানে হয় দে বেয়াই লাগে জানে নে নাজানে জানো কওকচোন কিমানজন তোক কিয় লাগে কোনোবাই সুধিলে ক'ব পাৰিছো বাইলং কৈ দে আপুনি কৈ দিয়ক ক'লে হ'ল আৰু এটা কিনো জেদ বাদ ধৰি থাকো প্ৰায় 23 কৰোৰ অধিক লোকক এতিয়ালৈকে আক্ৰান্ত কৰিছে আৰু এই ৰোগৰ উৎপত্তি ক'ত আপুনি জানে আপোনাক সুধিছো কওকচোন ক'ত কৈ দে নহয় আপুনি কওক এইডালৰ লগত চুপতি মাৰি কোনে টাইম লছ কৰিব কেকেটা চীনৰ ইউহান চহৰৰ য'ত 1 কোটিৰো অধিক জনসংখ্যা আছে তাতে ইয়াৰ মুখ্য কেন্দ্ৰ এতিয়া খোজ কেকেটা এতিয়ালৈকে 80 জনৰো ওপৰত এইটো ৰোগত মৰিছে মানুহ জানো জানে আৰু কিমানখন দেশত এইটো ৰোগ বিয়পিছে আপুনি শুনিলে আচৰিত হ'ব জানো কিমানখন দেশলৈ বিয়পিছে চা তই বয়সটো চাই বৰ বেছি প্ৰশ্ন কৰ কিন্তু এইটো আমেৰিকাৰ লগতে প্ৰায় 12খনৰো দেশৰ ওপৰত এইটো ৰোগ বিয়পিছে বেয়া লাগে আৰু আমাৰ ইণ্ডিয়াৰ ৰাজস্থানৰ নয়দাৰ কেছটো সেইটো নয়দাৰটো বোলো বেয়া লাগে কি কেছ নয়দা তই কোনটো কৈছ নয়দা দিল্লীত আছে মই ৰাজস্থানৰ জয়পুৰৰ কথা কৈছো জয়পুৰৰ কেছটো আচ্ছা জয়পুৰৰ এজন লোকক এই ৰোগটো আছে বুলি সন্দেহ কৰা হৈছে গম পালি ল'ৰা কিয় হাঁহিছ আপুনি লোকক সুধি সুধি বহুত কথা জানে আপোনাৰ পিটনটো কিন্তু মোক আপুনি দিব নালাগিছিলে চা মই বুলিহে ধৈৰ্য ধৰিছো আপন হোৱাহেঁতেন যে আপোনাক উল্টাই পিটিলেহেঁতেন চা মনলৈ মোৰ চিন্তা এটা নহা হৈছে জানিছে নালাগে তোৰ সেই উদং ব্ৰেইনডালে চিন্তা কৰিব হৰা খাটনিয়াৰ ইনফৰমেশ্যন পুৰা পাই গৈছো কিহৰ এই কৰোনা ভাইৰাছৰ কি কওকচোন নাকেৰে পানী ওলায় গলাটো শুকাই শুকাই যায় মাজে মাজে কাহ হয় মাজে মাজে জ্বৰো উঠে কি হৈছে
মোক পালে পাইছে কিয় পাইছে পাইছে মোক আছা পইচা মোক পালে কিয় পাইছে পইচা অ' খাটনিয়াৰ কি হৈছেনো? মোক পালে বুজিছে কিহে পাইছে সেইটো সোধকচোন অ' কিহে পাইছে? অজানিতে যদি কেতিয়াবা দুটা টান কথাও কৈছিলো নিজৰ সন্তান বুলি মোক ক্ষমা কৰি দিব সন্তান বুলি নকবা হে। আৰু তুমি কিবা মোৰ সন্তান নেকি? ভাই বুলি ক্ষমা কৰি দিলেও হ'ব হ'ব বাৰু, কিন্তু যাবা কলৈ? কৰোণা ভাইৰাছে পাইছে যেনহে লাগিছে কি? মই চাগে এই পৃথিৱীত বেছি দিনৰ আলহী নহয় আৰু পইচা আপুনি তাৰমানে ফিনিছ এক প্ৰকাৰ আৰু বৰ ভাল মানুহ আছিলে আকৌ পাই। আপুনি চিন্তা নকৰিব চা আপোনালোকৰ মই আছো মই ফিনিছ হোৱাৰ পাছত তই থাকি কি কৰিবি জপতীয়া দি দিয় আকৌ ইয়াক এটা। বেলাও মোহা এই কেকেটা কেলে ইমান অভাৰ এক্টিং কৰিছে? নেচাৰেল হৈছে নে নাই একো নেচাৰেল হোৱা নাই আৰু আপোনাৰ গাত একো ভাইৰাছ সোমোৱা নাই মই কলো। মোৰ এনেকুৱা লাগিছে মোৰ গাত যেন লক্ষণবোৰে দেখা দিছে ওচা মানুহটো ফিট হৈ দিব পৰা নাই একো নাই হোৱা বুলি কৈছো নে নাই? হৈছে দুচি তুমি চাবা চাওঁ তাৰ চকুবোৰ চোৱা ইমান ভুম্বুলা আঙুলিডাল নাকৰ ফুটাই দি সোমোৱাই দিছো ই চাপ মই এটা আঙুলিছো ইউজে কৰা নাই চা দে সেইডাল ভৰাই ফুটা ফালি পেলা মই যামগে চাগে আৰু মই যামগে আৰু তহঁতে মোক ক্ষমা কৰি দে ক্ষমা কৰি দিব চা মোক দাইদেউ নধৰিবি হঁত নধৰে চা হয় খালি মাজে মাজে মনত পেলাবি পেলাইব বছৰেকীয়া শ্ৰাদ্ধটো সময়মতে পাতিবি পাতিব চা পাৰিলে ভোজ ভাত এটা দিবি খাম পুতৰটো ডিম হ'ব নহয় এইটো খাম আৰু চা মহাভোজত কিন্তু আমি লোকেল মাছেই ইউজ কৰিম চালানী ইউজে নকওঁ একদম পুহি উগাই আহে কেকেটা পানী গিলাচ আনি দিও খাব মণিক খাম হা মণিক চাম কি চাবি তাই মন নকৰিলেও ভাল ল'ৰা এটা পালে তাইক বিয়া দি দিবি পইচা তাতকে মই আঁকি তই ঘৰ পাই ঘৰতে থাকিব তই নমিনি কেকেটা তই মোৰ নমিনি কেকেটা একো নাই হোৱা এই গুড মৰ্ণিং খনৰ কাষৰ যে কম্পিউটাৰ দোকানখন তাতে মোৰ ড্ৰেছৰ পাছপৰ্ট ফটো আছে তাক কবি সি এনালাইচিছ কৰি দিব এনলাৰ্জ ডাঙৰ এখন কোট লগা বন্ধাই লবি পইচা ফটো কিন্তু আমি প্লাষ্টিকৰ মালাহে ইউজ কৰিম তেতিয়া বহুত দিন যাব ঠাচকে দিম একদম মাৰ ইয়াক আপোনাৰ একো হোৱা নাই কিন্তু মোৰ লক্ষণবোৰ দেখা দিয়া যেন কিয় লাগিছে ৰাতিপুৱাৰ পৰা সেইখিনি কথাকে শুনি আছে সেইখিনি কথাকে পাতি আছে সেইটো কাৰণে গাটো এনেকুৱা লাগিছে আৰু শুনক আমি এনেকুৱা কিছুমান কাম কৰিব নালাগিব যাতে আমাৰ গাত সেই ভাইৰাছটো নোসোমায় কেনেকুৱা কাম অন্তত কেইদিনমানলৈকে আমি আইচক্ৰীম কোল্ড ড্ৰিংক মিল্ক শ্বেক প্ৰিজাৰ্ভ কৰা খাদ্য এইবোৰ খাব নালাগিব 48 ঘণ্টা পুৰণি গাখীৰৰ পৰা বনোৱা মিঠাই খাব নালাগিব আৰু কেইদিনমান মাস্ক ইউজ কৰিব লাগিব তেতিয়া আমি বাচি যাম বাচি যাব মজা তাৰমানে মোৰ গাত ভাইৰাছ সোমোৱা নাই মই কৈছো 100% সোমাইছে নাই সোমোৱা তেতিয়াহ'লে কথা কৈ এনেই মাছৰ বুজ পালেগে দেখিব নোৱাৰ যে মোক ননচেন্স ৰাম হ'ব দিয়ক কেকেটা এতিয়া কামত লাগক না আচ্ছা হেৰি তই কোনখন মেডিকেল কলেজৰ পৰা পাছ আউট লাষ্টলি ডিব্ৰুগড় নে কি নহয় ভাল কথা কলো যে হজম নহল ন ঠাট্টা কৰিব জানে খালি কি ক'লে বুজি পালি নহয় বুজি পালো চা ইমান চাইজৰ মাছ এডাল আনি পোৱা মুখত মাৰি দিম আৰু মাস্ক মাছ মাস্ক মাছ ফিছ ফিছ মোৰবিলাক পাগল নহয় অৱস্থাদা আপুনি ভাত কেতিয়া খাইছে খাইছে লিভাৰডালে আকৌ এলাৰ্মে দিছে কিনো বকাই থাকা আপুনি ভাত কেতিয়া খাইছে কিবা এটা চাইছো মনত ৰাখচোন ভাত খোৱাৰ সময়টো কৈ দিয়কচোন মোৰ তেতিয়া ধৈৰ্য ধৰি ভাল লাগিছে তই মনে মনে থাকিবি নে তেতিয়া চোৱাত শান্তি নিদিয়ে মানে ইছাম নাকত দিবলৈও ভাত কেইটামান নাছে
আমি যে বাচন ধুলেও কেইটামান ভাত থাকিয়ে যায় এজনী ইমান অকীয়াকে ঘঁহিছে এইজনী এই এই এইবিলাক তই পেলালি কিয় পাছৰত একো নাছে কিয় মই কৈছো তই এইবিলাক পেলালি কিয় মই কৈছো পেটে আজি ভাত বিচাৰি নাপাইছে কিয় ভাত মই কেতিয়াবা খালো আহা ভাত মই কেতিয়াবা খালো কেতিয়াবা খাইছে অ সেই কথাটো মোৰ 10 মিনিট আগত ক'ব নোৱাৰিছে যদি 10 মিনিট আগত কৈছে যদি মই দোকানত বনাব নোৱাৰিছো ক'ৰবাততো মেমেজ কৰি খাইছো একদম পেটৰ পৰা হাও দিছো জীৱনত প্ৰেছাৰে হুইচেল নামাৰিছে আৰু যোনদিনাখন হুইচেল মাৰিছে হুইচেল মাৰ আগত গেছ শেষ হৈ গৈছে হে ঈশ্বৰ তুমিয়ে বিচাৰ কৰিছা মই কৈছো বাচ্চাদা বাচ্চাদা ধমকিটো ইমান কাহ হৈছে নে বেহুচ হৈ গৈছে বাচ্চাদা